বিয়াৰ প্ৰথম ৰাতি তাইক মই তই বুলি মাতিছিলোঁ। কৈছিলোঁ তই মোক আপুনি বুলি মাতিবি। মোৰ ওচৰত অহাৰ তই কেতিয়াও চেষ্টা নকৰিবি, কাৰণ স্ত্ৰী আছিল একেবাৰে কয়লাৰ ড্ৰাম। নিখুঁত কলা তাইৰ গাৰ ৰং। প্ৰথম দিনা ঘৰত সোমাই বিচনাত চাই দেখিলোঁ যেন ঠিক এটা কলা কুকুৰ কাপোৰ লগাই বহি আছে। ঠোঁটত লাল লিপষ্টিক, কপালত লাল ফুট। লাইট অফ কৰোঁতেই এনেকুৱা লাগিল যে এটা অন্ধকাৰলৈ শুই আছোঁ। নেহাৰ যৌৱনতাৰ ভাৱ হৈছিল সেইদিনা ৰাতি। তাৰপিছত বিচনাৰ পৰা তুলি দিছিলোঁ তাইক। যৌতুক বিৰোধী আছিলোঁ আমি। সেইকাৰণে দেউতাৰ কৰ্তব্য আছিল যে বিনা যৌতুকত কাৰোবাৰ ছোৱালীক বৌ কৰি ঘৰত আনিবলৈ। হাজাৰ অনিচ্ছা থাকিলেও দেউতাৰ গৰীব বন্ধুৰ কলা ছোৱালীজনীক বিয়া পাতিবলগীয়া হৈছিল মোৰ। কলেজৰ চেল্ফি বয়ৰ কপালত এনেকুৱা এজনী স্ত্ৰী আহিল যে আৰু চেল্ফি তুলিবই নোৱাৰি। মোৰ ফ্ৰেণ্ডবোৰে মোক বাৰে বাৰে কয় মোৰ স্ত্ৰীক ফুৰিবলৈ লৈ যাবলৈ, কিন্তু মই তাইক কেতিয়াও লৈ যোৱা নাছিলোঁ। লাজ বুলিতো কিবা এটা কথা আছে ন। ৰাতি হ'লে সদায় দেৰিকৈ ঘৰলৈ আহোঁ। তেতিয়াও তাই জাগি থাকে, খাবলৈ উলিয়াই দিয়ে। মই একো কথাই নাপাতোঁ। কেনেকৈ পাতিম? বাহিৰত ইমান ধুনীয়া ধুনীয়া ছোৱালীৰ লগত দেখা হয়, আৰু ঘৰত কি আলকতৰা ভাল লাগিব নেকি? তাইৰ কি প্ৰয়োজন সেইটো মই কেতিয়াও সোধা নাছিলোঁ। ঘৰতে সকলোৰ কাপোৰ লোৱা হয়, খোৱাটো আছেই, আৰু কি লাগে? আৰু এনেকৈ পাৰ হৈ গ'ল কেইটামান মাহ। সিদিনা মোৰ এজন ফ্ৰেণ্ডে তাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিবা কিনি পেক কৰিছিল, আৰু সেইটো গৈ দিয়াৰ দায়িত্ব আছিল মোৰ। বহুত ৰাতি গিফ্ট বক্সটো লৈ ঘৰত আহিলোঁ। ঘৰত সোমাই দেখিলোঁ তাই চফাত শুই আছে। ভাবিলোঁ ভাত খালে চাগে। মই নহালৈকে তাই একো কেতিয়াও ভাতেই নাখায়। মই শুই থাকিলোঁ, কিন্তু মনত খচখচ কিবা ভাল লাগি থকা নাছিল। তাইক মাতি তুলি ক'লোঁ তই ভাত খাই ল'বি। পিছদিনা ৰাতিপুৱা গিফ্ট বক্সটো বিচাৰি দেখিলোঁ তাত সকলো বস্তু নাই। ভিতৰত যি আছিল তাই ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছিল। তাইৰ হাঁহি মুখখন দেখি মোৰ আৰু একো ক'বলৈ মন নগ'ল। বেচেৰি কলা হ'ল বুলি কি সাজিব নোৱাৰিব নেকি? অকলে অকলে হাঁহিছিলোঁ। তাৰপিছত নতুন গিফ্ট এটা লৈ ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ডক দিলোঁগৈ। তাৰপিছত এদিন তাই হঠাৎ বমি কৰিছিল। ডক্তৰৰ ৰিপৰ্টত গম পালোঁ যে তাই মা হ'ব ওলাইছে। ঠাণ্ডাৰ দিনত সিদিনা মা দেউতা ফুৰিব গৈছিল গাঁৱত। ঘৰত আছিলোঁ মই আৰু তাই। সিদিনা ৰাতি অলপ সোনকালে ঘৰলৈ গৈছিলোঁ, কাৰণ ঘৰত তাই অকলে আছিল। গাঁৱৰ ছোৱালী, ক'ব নোৱাৰি যদি ভূতৰ ভয় পায়। ঘৰত গৈ জানিব পাৰিলোঁ যে ৰন্ধা হোৱা নাই। কাৰণ জানিব বিচৰাত তাই ক'লে মই ভাবিছিলোঁ আপুনি বন্ধুসকলৰ লগতে খাই আহিব। দুপৰীয়াৰ অলপ ভাত আছিল, মোৰ হৈ যাব। মই ফ্ৰিজ খুলি দেখিলোঁ অলপ ভাত আছে। ক'লোঁ কাপোৰ লগাই ল, হোটেলতে খাবি। তাই যাব বিচৰা নাছিল। ময়ো তাইক অকলে থৈ যাব বিচৰা নাছিলোঁ। অৱশেষত দুজন ওলালোঁ। ৰাতিৰ শহৰ তাই যেন হাঁ কৰি চাই থাকিল। ক'লোঁ হাত ধৰ, নহ'লে ভিৰত হেৰাই যাবি। সিদিনা প্ৰথমবাৰ তাই মোৰ লগত বাহিৰত ওলাইছিল। প্ৰথম মোৰ হাত ধৰিছিল। ইমান বেয়া নাছিল। ময়ো তাইৰ আঙুলি ধৰিছিলোঁ যাতে তাই ভিৰত হেৰাই যায়।
হোটেলত মোক আপুনি বুলি নামাতিবি, তুমি বুলি কবি। তাই মাথা দুৱাই বুলি ক'লে। কিন্তু হোটেলত খোৱাৰ সময়ত এবাৰো তাই মোক মাতা নাছিল। উল্টা মই তাইক কৈছিলোঁ, তুমি বাৰু কিবা খাবা নেকি? সিদিনা দেখিলোঁ মুখত লগোৱা ক্ৰীমটোৰ টিউব কাটি ক্ৰীম ওলাই আছিল। ক্ৰীম শেষ হৈ গ'ল, ক'বতো পাৰা মোক। সিদিনা প্ৰথমবাৰ তাই মোৰ ওচৰত চেম্পু বিচাৰিছিল। মই সিদিনা তাইক লৈ মাৰ্কেটলৈ গৈছিলোঁ কছমেটিক কিনি দিবলৈ। মোৰ প্ৰায় বন্ধুবোৰে সিদিনা দেখিছিল, কিন্তু সকলোৱে বৌ বুলি তাইক যথেষ্ট ৰেচপেক্ট কৰিছিল। 3 দিন পিছত তাইক লগত লৈ ফুৰিবলৈ যাবলৈ অনুৰোধ কৰিছিল। 3 দিন পিছত ময়ো তাইক লৈ গৈছিলোঁ বাইকত। তাইৰ জীৱনৰ প্ৰথম লং ড্ৰাইভ, আৰু ড্ৰাইভাৰ আছিলোঁ মই। আৰু স্ত্ৰীক লৈ আছিল মোৰ প্ৰথম যাত্ৰা। জীৱনত প্ৰথমবাৰ। আজি তাইৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তাই যেন সুস্থ থাকে, কাৰণ তাই আজি মা হ'ব আৰু মই দেউতা। নাজানো ক'ৰ পৰা আজি ইমান মোৰ কান্দোন আহিছিল। হস্পিটালত বাৰে বাৰে তাইৰ ওচৰলৈ গৈছিলোঁ। তাই হাতত ধৰি যিমানবাৰ কৈছিল তাইৰ বহুত ভয় লাগিছে বুলি, সিমানবাৰ মই কৈছিলোঁ, ভয় নকৰিবা, মই আছোঁ। সিদিনা তাই বেলেগক বিচৰা নাছিল, অকল মোক বিচাৰিছিল। তাই বাৰে বাৰে মোক তাইৰ ওচৰত থাকিবলৈ কৈছিল, আৰু মই বাৰে বাৰে পৰ্দা উঠাই বাৰে বাৰে তাইক চাইছিলোঁ। চিজাৰত দিয়া হৈছিল তাইক। সন্তান পালোঁ, কিন্তু তাইক আৰু নাপালোঁ। তাইৰ দেহ ধৰি সিদিনা খুব কান্দিছিলোঁ। এনেকুৱা লাগিছিল যে নিজৰ কলিজা ছিঙি গুচি গ'ল। আজিও তাইৰ শ্মশানত গুচি যাওঁ আৰু চিঞৰি চিঞৰি কওঁ, উভতি আহা না তুমি। এটা ৰাতি তোমাৰ লগত গল্প কৰাৰ বাকী আছিল, তোমাক লৈ এটা চেলফি তোলাৰ বাকী আছিল। মই জানো তাইক মই মৰম দিব পৰা নাছিলোঁ, কিন্তু আজি গম পাই আছোঁ যে কিয় বুকুৰ বাওঁফালে চিন চিন বিষ কৰে।